সকলোকে নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আপোনালোকক মাজলৈ আজি 2-3 দিন 4 দিন মানে হ'ল ভিডিঅ' লৈ অহা নাই। আৰু ভিডিঅ' লৈ নহা কাৰণটো হৈ গ'ল সদায় একেখিনি ভিডিঅ' কিমান দেখাই থাকিম, খেতি কাম কৰি থকা ভিডিঅ'। তো সেইটো কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আৰু আজি ভিডিঅ'টো এইটো কাৰণে দিব লৈছোঁ, আজি আমাৰ মামাহঁতৰ খেতি আদায় হ'ব। তো সেইটো কাৰণে মই মামাহঁতৰ ঘৰত আহি আছোঁ আৰু মামাহঁতৰ ঘৰৰ পৰা আহি কিনে এখন ভঙা ছাতি এখন লৈ কিনে আৰু তেওঁলোকৰ পথাৰলৈ গৈ আছোঁ। আৰু বৰষুণ দি আছে আৰু তেওঁলোকৰ আজি খেতি আদায় হ'ব আৰু সেইটো কাৰণে আহি আছোঁ। ভাবিলোঁ আজি খেতি শেষ কৰা এটা ভিডিঅ' বনাই কিনে সাঁচি ৰাখি থৈ দিওঁ। আৰু আহি পাই গ'লোঁ, দেখিছোঁ তেওঁলোকে হাল বাই আদায় কৰিলে, মৈ মাৰি আছে। আৰু মামাৰ ল'ৰাজন এইজন হৈছে, তেওঁ কঠীয়া বোলাই আছে, কঠীয়া নি আছে। আৰু এওঁক চাগে আপোনালোকে চিনি পাইছে, এওঁ মৌকুৱাৰ আছিলে। সেই ব্যক্তিজন আগৰ ভিডিঅ'ত যোনসকলে চাইছে তেওঁলোকে চিনি পাব। আৰু তেওঁলোকৰ যোৱাকালি খেতি আদায় কৰি আহিলে, মই তেওঁলোকৰ তাত যাব নোৱাৰিলোঁ আৰু সেইটো কাৰণে ভিডিঅ'টো তেওঁলোকৰ বনোৱা নহ'ল। আৰু অহাকালি আমাৰ খেতি আদায় হ'ব। আমাৰ কঠীয়া বাৰীটো অকল বাকী আছে আধা বিঘা, আৰু কঠীয়া বাৰীটো এওঁলোকেই যাব। এওঁলোকে গৈ কিনে লাগি মেলি দিব, লগত ময়ো থাকিম। আৰু কালি আমাৰো খেতি আদায় হৈ যাব। বৰষুণ দেখিছে, ছাতি লৈ আছোঁ আৰু এইফালে ভিডিঅ' বনাই আছোঁ। আৰু কি ক'ম, বৰষুণৰ বতৰত ভিডিঅ' বনাই আছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যোনসকল মোৰ ভিডিঅ' নতুনকৈ চাই আছে। আৰু আপোনালোকে বহুতে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আৰু সকলোকে ধন্যবাদ। মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰি দিছে। আৰু এইখন গাড়ী দেখিবলৈ পাইছোঁ, এখন বলবম গাড়ী চব, আৰু বহুতেই গৈ আছে বলবম। আৰু আমাৰ এইটো মেইন ৰোডৰ কিনাৰতেই আছে, এইটো মৰাণ নাহৰকটীয়া মেইন ৰোড হয়। আৰু আমাৰ এইডোখৰ ৰাজগড় বুলি কোৱা যায়, ৰাজগড় ওচৰৰ টাউনখন। আৰু আমাৰ গাঁওখন হৈছে ভালুকমৰা গাঁও। আৰু মেইন ৰোডৰ কিনাৰতে মাত্ৰ এডৰা বাকী আছিলে। এইডৰাটো বাম মাটি, পানী বহুত দিগদাৰী হয়, কিন্তু ভগৱানে মিলাই দিলে, বৰষুণ আহি গ'ল আৰু ধুনীয়াকৈ আৰু গৰু খুলি দিলে হাল। আৰু এতিয়া গৰু গা ধুৱাই আছে। আৰু এইখনেই হৈছে কঠীয়া বাৰী, আৰু এইখন হৈছে কঠীয়া বাৰী আমাৰ মামাহঁতৰ। আৰু তেওঁলোকে ইয়াত ৰুওঁ ক'লে ৰুব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে এইবাৰ নোৰোঁ বুলি কৈছে। আৰু আমাৰ এই পথাৰখন দেখিছে, পূৰা সেউজীয়া পথাৰখন কিমান ধুনীয়া দেখাইছে। আৰু সকলোৰে আদায় হৈ গ'ল, লাষ্ট কঠীয়া বাৰীবিলাকেই আছিলে। এওঁলোকৰ মামাহঁতৰ এইখন কঠীয়া বাৰী, এওঁলোকৰ কঠীয়া বাৰীখন আছে। আৰু অহাকালি আমাৰ কঠীয়া বাৰীখন ৰোৱা হ'ব। অহাকালি ভিডিঅ'টো অহাকালি পাই যাব। আৰু গৰু গা ধুৱাই আছে, এতিয়া শেষ হ'ল। আৰু আপোনালোকক বহুত ধন্যবাদ। মোৰ চেনেলটো বহুতে ছাবস্ক্ৰাইব কৰি দিলে, 1000 হ'বলৈ গৈ আছে। আৰু আপোনালোকক অশেষ ধন্যবাদ। পুনৰ এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।